হেল্ল' নাই আমাৰ হেনো আৰু ক'ত পূজা বিহু ডিউটিতে আছোঁ। ৰ পেচেণ্ট আহিছে, তোলৈ অলপ পিছত ফোন কৰি আছোঁ দেই, হেণ্ডেল কৰি লওঁ। ঠিক আছে কঁকালৰ চোৱাটো গোটেইটো গ'লেই নিচিনা লাগিছে। বাইকতে আহিলোঁ। এই বাপেকডালক মই কৈছিলোঁ বাইকখন শিকি লওক বুলি, পিতেকৰ লগত উঠি আহিলোঁ। গোটেই এটা পিতেক বাইক চলাই আহিছে। গোটেই বাপেক পাইছেহি এতিয়া, চাইকেলখন চলাই চলাই আহিছে একেবাৰে একদম। সৰি কিবা আছিলে নেকি আপোনাৰ? ইয়াত প্ৰেগনেঞ্চি মানুহবোৰৰ টেষ্ট চলি আছে, আপুনি সেইফালে যাওক, তাত ডক্টৰ বহি আছে দেই। হেৰি নহয় মানে বাইদেউ, মই যে ইয়াতে দেখাব আহিছিলোঁ। মই মানে 2 মাহ হ'ল মাহেকীয়া হোৱা নাই, বন্ধ হৈ আছিলে। তাৰপৰা আমাৰ বাপেকক ক'লোঁ বোলো সেই পৰীক্ষা যে কৰে, প্ৰস্ৰাৱ পৰীক্ষা কৰে, সেইটো বোলো লৈ আহকচোন। তাৰপৰা বাপেকে সেই ৰূপমৰ ফাৰ্মাচীলৈ গ'ল, ৰূপমৰ ফাৰ্মাচীৰপৰা আনিলে। তাৰপৰা সেই পৰীক্ষা কৰি চালোঁ আৰু পৰীক্ষা কৰি চালে মই মানে মাক হ'বলৈ ওলাইছোঁ। হ'ব বাৰু, ঠিক আছে। আপুনি লাষ্ট মাহেকীয়া কেতিয়া হৈছিলে সেইটোকে মোক কওকচোন। হেৰি আপোনাৰ এই শাওণ মাহৰ 22 তাৰিখ আছিলে। শাওণ মাহৰ 22 তাৰিখৰ পৰাই মই হোৱা নাই, মাহেকীয়াটো বন্ধ হৈ আছে। খুৰী, আপুনি যদি শাওণ বুলি কয় মই কেনেকৈ বুজি পাম কওকচোন বাৰু। আপুনি ইংৰাজী মাহটো কওক না, ইয়াত মোৰ কেলেণ্ডাৰ, অসমীয়া কেলেণ্ডাৰ নাই নহয়। খুৰী ইংৰাজী কোন মাহৰ কোন তাৰিখে হৈছে আপুনি এইটো কওক, মোৰ ইয়াত তেতিয়াহে উলিয়াব পাৰিম আপুনি কেতিয়া প্ৰসৱ কৰিবগৈ। সেইটো কথা নি, মই আকৌ ইংৰাজী মাহটো চাব নাজানো নহয় মাজনী। হ'ব দিয়ক, ঠিক আছে তেন্তে হ'লে মই মোবাইলতে উলিয়াই লৈছোঁ। পিছে খুৰী আপোনাৰ আগৰ ল'ৰা ছোৱালী কেইটা আছিলে সেইটো মোক জনাবচোন ভালকৈ। আগৰ ল'ৰা ছোৱালী 5টা আছে, 5টা। এই আপোনাৰ সেই ডাঙৰটো এইবাৰ মেট্ৰিক পাছ কৰিলে, সেই বাইকখন লৈ দিলোঁ নহয়। এইবাৰ সেইখন বাইকতে মই এতিয়া উঠি আহিছিলোঁ। কঁকালৰ যোৱাটো ইমান বিষাইছে এতিয়া, ইমান জোৰত বাইক চলাম বোলো, লাহে লাহে চলাওঁ। নুশুনে এইবোৰ ল'ৰা ছোৱালী একদম পৰকিতি লৰিছে এইবোৰ ল'ৰা ছোৱালী। তাৰপিছতে আপোনাৰ বাদ দিয়ক, সেইটো কথা নকওঁ আৰু, খঙে উঠি আহিছে মোৰ, গোটেই কঁকালটো বিষ কৰি দিলে নহয় একদম। তাৰপিছতে আপোনাৰ তাৰ পিছতো আপোনাৰ ক্লাছ 9 ছোৱালী আকৌ দেই। তাৰপিছতে এটা আছে আপোনাৰ ক্লাছ 7 আৰু সেই এটা এতিয়া 3 আৰু আপোনাৰ তাৰপৰা এটা 2। এইকেইটাই আৰু মোৰ 5টি মাত্ৰ। এটা কথা ক'বলৈ পাহৰিয়ে গৈছোঁ, এটা কোন ক্লাছত পঢ়ে ময়ে পাহৰি থাকিলোঁ দেই। মানে 5টা আঁতৰে লাগক, এইটো এতিয়া হ'বলৈকেতো 6টা। খুৰী, আপুনি গৰ্ভনিৰোধক ব্যৱহাৰ নকৰে নেকি? এই যে আশাবোৰে ঘৰে ঘৰে গৰ্ভনিৰোধক বিলাই ফুৰে, আপোনালোকে গম পায়নে নাপায়? এই গৰ্ভনিৰোধক সেইবোৰ নাই, আমাৰ সেইবোৰ ব্যৱহাৰ নকৰে। মানে আমাৰ এই ক্ষেত্ৰৰ কণ্ট্ৰলটো আছে যে, সেইকাৰণে এইবোৰ ব্যৱহাৰ নকৰিলেও হয়। তেনেহ'লে আপোনাৰ 5টা বাচ্চা কেনেকৈ হ'ল আৰু এইটো 6 নম্বৰ বাচ্চা? নহয় মানে আমাৰ আকৌ এখেত বহুত মৰমীয়াল মানুহটো বুজিছে। ল'ৰা ছোৱালী হ'লে বুলি ক'লে মানে তেখেতে মই কওঁ কেতিয়াবা যে মোৰ স্বাস্থ্যটো বেয়া হৈ গৈছে, মই কিমান এনেকৈ জন্ম দি থাকিম, নিজৰো গা চাবোৰ বহুত দুৰ্বল লাগে বাইদেউ আজিকালি। তাৰপিছতে আকৌ ইহঁতে আমাৰ বাপেকে নুশুনে যে, ল'ৰা ছোৱালী মানে কি চাই আকৌ নেপায় যে, ভগৱানে দিয়া বস্তু ৰাখি থ'ব লাগে, নেপায়। সেইকাৰণে বোলে যি হওক একো নহয়, ভগৱান আছে নহয় চাব। তই ভাল কাম কৰিছ, মোক বাপেকে এনেকৈ কয়, তই ভাল কাম কৰিছ, ভগৱান আছে চাব, সেইকাৰণে সেইবোৰ কৰিব নালাগে। সেইটোৱে আৰু কথা আৰু বাইদেউ। ঠিক আছে হ'ব তেন্তেহ'লে মই আপোনাৰ নামটো ইয়াত যে এণ্ট্ৰি কৰি দিছোঁ, কিন্তু আপুনি এটা কথা মনত ৰাখিব, আপুনি একদম হাই ৰিস্কত পৰিছে গম পাইছে ন, কাৰণ আপোনাৰ বয়সো বেছি হৈছে। আগৰ 5টা ল'ৰা ছোৱালী আছে বুলি কৈছে আৰু এইটো আপোনাৰ 6 নম্বৰৰ বাচ্চা। গতিকে আপুনি প্ৰত্যেক মাহে আমাৰ হস্পিটেললৈ আহি থাকিব, নিজৰ স্বাস্থ্যৰ ভালদৰে আপুনি যত্ন ল'ব লাগিব দেই, আহিব লাগিব। আৰু যদি কিবা অসুবিধা পায় আপুনি আমাক সোনকালে জনাব দেই।